হেল্ল' এভৰিৱান, মই সুৰজ আৰু আপোনালোকে চাই আছে সুৰজ অফিচিয়েল ইউটিউব চেনেল। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ভাৰতৰ ৰাষ্ট্ৰীয় ফল হ'ল আম। ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? ভাৰতৰ ৰাষ্ট্ৰীয় পশু হ'ল বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি? ভাৰতৰ ৰাষ্ট্ৰীয় গছজোপা হ'ল আহঁত গছ। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হ'ল ভাৰতীয় ময়ূৰ। ভাৰতৰ ৰাষ্ট্ৰীয় মাছ কি? ভাৰতৰ ৰাষ্ট্ৰীয় মাছ হ'ল ভাৰতীয় ডলফিন। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম। ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি? ভাৰতৰ ৰাষ্ট্ৰীয় নদী হ'ল গংগা। Do like and subscribe for more videos.